প্ৰথমে মই আমাৰ অসম চৰকাৰ আৰু এছাম বুদ্ধিজীৱী লোকক দুখ দিম। মুখ্যমন্ত্ৰীলৈ মোৰ এইটো পোনপটীয়া প্ৰশ্ন, আপোনালোকৰ অসম আৰক্ষী কি অসমীয়াৰ ওপৰতহে বৰ্মতা দেখায় নেকি? অকল অসমীয়াৰ ওপৰতহে বৰ্মতা দেখুৱাব ৰাখিছে নেকি আপোনালোকে? নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেল নাৰায়ণ ব্লগলৈ স্বাগতম জনাইছো। থাম্বনেল দেখি আপোনালোকে গম পাইছে চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত আৰম্ভ কৰিছো। তো আপোনালোকে বলকচোন ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই যাওক ভালদৰে। আৰু কিমানজন অসমীয়াই জীৱন দিব লাগিব, কিমানজন অসমীয়াই প্ৰাণ হেৰুৱাব লাগিব অৰুণাচলীৰ হাতত, নাগালেণ্ডৰ বৰ্ডাৰ হাতত, এই খাচীয়া মানুহৰ হাতত। এই অসমীয়া মানুহ একেবাৰে একো অস্তিত্ব নাইকিয়া হৈ গৈছে নেকি? চাৰিওফালৰ পৰা অসমক ঘেৰি ধৰিব, অসমীয়াক ঘেৰি ধৰিব, অসমীয়া চুপচাপ বহি থাকিব। আৰু অসমীয়া যদি কিবা এষাৰ ক'ব যায় আপোনালোকৰ অসম আৰক্ষীয়ে অসমীয়াকে ধৰি পেলাই ভৰাই থব নে? এয়াই নেকি আপোনালোকৰ চৰকাৰখন? মোৰ একচুৱেলি এইটো ভিডিঅ' বনোৱাৰ কোনো হেৰি নাই, তথাপিতো অলপ আগতে এইটো ভিডিঅ' চালো যে বহুত দুখ লাগিলে, বহুত বেয়া লাগিলে। আপোনালোকে সকলোৱে গম পাইছে চাগে ইতিমধ্যে অসম অৰুণাচল সীমান্তৰ গোগামুখ বোলা এডোখৰ জেগাত, জয়ৰামপুৰ বোলা এডোখৰ জেগাত আজি অসমীয়া লোকক আজি 2জন লোকক ডাইৰেক্ট ঘপিয়াই অৰুণাচলী লোকে বন্দুক দেখুৱাই, বন্দুকে গুলিয়াই 2জনকৈ লোকক দিন দুপৰতে হত্যা কৰিছে। আপোনালোকে দেখিছে অৰুণাচলী কিছুমান লোকে দা, জাঠি, জোং, বন্দুক কিছুমান লৈ আমাৰ অসমীয়া লোকক কিদৰে আক্ৰমণ কৰিছে। একচুৱেলি কি হ'ব আমাৰ অসমীয়াৰ ভৱিষ্যত, কি হ'বলৈ গৈ আছে আমাৰ অসমৰ ভৱিষ্যত? আজি প্ৰথম কথা হ'ল, অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী যিমানবোৰ ৰাস্তা আছে বা গেট আছে অৰুণাচল আৰু অসমলৈ অহা যোৱা কৰোঁতে, সকলোবোৰ গেটতে চেক গেটৰ ব্যৱস্থা কৰিব লাগে পোনপ্ৰথমে, আৰু গেট পাছৰ ব্যৱস্থা কৰিব লাগে। যিদৰে অসমৰ মানুহ ব্যক্তি গৈ অৰুণাচলত প্ৰৱেশ কৰোঁতে চেক পাছৰ ব্যৱস্থা থাকে, ঠিক তেনেধৰণৰ। আৰু 2 নম্বৰতে অসম অৰুণাচল বুলিয়ে নহয়, অসমৰ যিমানবোৰ সীমান্তৱৰ্তী ৰাস্তা আছে বা গেট আছে অসমলৈ অহা যোৱা কৰা, সকলোবোৰ ৰাস্তাতে, সকলোবোৰ গেটতে এইটো ব্যৱস্থা কৰিব লাগে, চেক পোষ্টৰ পাছৰ ব্যৱস্থাটো কৰিব লাগে। আৰু 3 নম্বৰতে এই অসম অৰুণাচলৰ সীমান্তৱৰ্তী বিবাদ এইটো আজিয়ে নহয়, বহু দিনৰ পুৰণা। এইবোৰ অতি সোনকালে নিৰাময় কৰিব লাগে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ, 2খন চৰকাৰে মিলি পেলাই। আৰু অৰুণাচলৰ সীমান্তত থকা প্ৰত্যেকবোৰ অসমীয়া মানুহ যিমানখিনি আছে অৰুণাচল সীমান্তত, তেখেতলোকৰ ওচৰত অসম আৰক্ষীৰ ফালৰ এটা অনুৰোধ, অসমৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, তেখেতলোকৰ আশে-পাশে একোখনকৈ আৰক্ষী চকীৰ ব্যৱস্থা কৰিব লাগে। নহ'লে কিন্তু এদিন গৈ বহুত ভয়াৱহ ৰূপ ল'ব। আজি গোগামুখত যিটো দেখিলে আপোনালোকে, 2জনকৈ লোকক আজি দিন দুপৰতে হত্যা কৰিলে অৰুণাচলী লোকে গুলিয়াই মাৰিলে, ডাইৰেক্ট ঘপিয়াই মাৰিলে। গতিকে এইটো এদিন গৈ বহুত এতিয়া যদি নিৰাময় নকৰে, এদিন গৈ কিন্তু বহুত ভয়াৱহ ৰূপ ল'বলৈ গৈ আছে। গতিকে এইটো অতি সোনকালে অসম চৰকাৰে নিৰাময় ব্যৱস্থা কৰক, অৰুণাচল ৰাজ্যৰ বা চৰকাৰৰ লগত মিলি, 2 পক্ষই মিলি। একচুৱেলি এই ঘটনাটো আজিয়ে নহয়, এইটো সীমাৰ বিবাদ, অৰুণাচল আৰু অসমৰ সীমা বিবাদটো বহুত দিনৰ পৰা চলি আছে। কিয় আপোনালোক 2খন চৰকাৰ মিলি এই সমস্যাটো সমাধান অতি সোনকালে নকৰে? নে অসমীয়াই প্ৰাণ হেৰুৱাই থাকিব লাগিব? নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব মই একো নাজানিম, ডিচিক মই দিয়া আছে, যি কৰে ডিচিয়ে কৰিব, পুলিচে কৰিব, জিলা উপায়ুক্ত কৰিব, মই একো নাজানো এই বিষয়ে? নে তেনেকে কৈ হাত সাৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? আজি আপুনি ক'ত গ'ল? আজি আপোনাৰ জাতি ভেটি ৰক্ষা কৰা আপোনাৰ চৰকাৰখন ক'ত গ'ল? জাতি ভেটি ৰক্ষা কৰা চৰকাৰখন আজি ক'ত গ'ল? আজি নে অসমীয়া এই অৱস্থা হৈ থাকিব, জাতি ভেটা আপোনালোকে গাই থাকিব? মুখ্যমন্ত্ৰীলৈ মোৰ এইটো পোনপটীয়া প্ৰশ্ন, আপোনালোকৰ অসম আৰক্ষী কি অসমীয়াৰ ওপৰতহে বৰ্মতা দেখায় নেকি? অকল অসমীয়াৰ ওপৰতহে বৰ্মতা দেখুৱাব ৰাখিছে নেকি আপোনালোকে? আজি এইবিলাক কি হৈছে আপোনালোকে দেখি পোৱা নাই? যিকোনো ঘটনা ঘটাৰ পিছতহে আৰক্ষী গৈ তাত উপস্থিত হয়। কি মানে এইবোৰ? যদি আজি সেই সীমান্তৱৰ্তী অৱস্থাত জেগাটোত আমাৰ অসমৰ এখন সৰুকৈ আৰক্ষী চকী থাকিল হয়, তো আজি এইটো ঘটনা ইমানটো আজি 2জনকৈ লোকৰ মৃত্যু হ'ব নাপায়। নহ'লে কিন্তু এদিন গৈ বহুত ভয়াৱহ ৰূপ ল'ব। তো গাইজ, আজি ভিডিঅ'টো আমি
ইমান দীঘলীয়া নকৰো একচুৱেলি আজি দেখি বৰ বেয়া লাগিলে ধেমাজি গোৱামুখৰ আজি যি ঘটনাটো লৈ দুজন অসমীয়া দিন দুপৰতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল তেখেতলোকৰ ওপৰত ভিত্তি কৰি বহুত দুখ লাগি এই ভিডিঅ'টো বনালো এই ভিডিঅ'টো একচুৱেলি মোৰ কোনো ভিউৱাৰ্ছৰ বাবে বা কোনো হেৰিৰ বাবে মই বনোৱা নাই জাষ্ট দুখ লাগি মই মনৰ দুখ লাগি এটা মই জাষ্ট অসম চৰকাৰলৈ কিছু কথা ক'লো তো বন্ধুবৰ্গ সকল আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই ভাল পায় প্লিজ আমাৰ এটা লাইক কৰি দিব যদি আমাৰ চেনেলটো ভাল পাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আৰু ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম